মোৰ কেতিয়াবা কিছুমান কথা মনত পৰে কৰোণা কালৰ কথা দেই। সেইটো সময়ত বাছেৰে সেই কৰোণা বেমাৰীবিলাকক অনা নিয়া কৰি থাকে। সেইটো সময়ত আমি চাৰিজনী মানে মহিলা আমি ৰাতিপুৱাই ফুৰিবলৈ যাওঁ। এজনী কাৰ্বি আছিলে, আমি দুজনী অসমীয়া আছিলোঁ, আৰু এজনী বঙালী ফেমিলিৰ, বঙালী তিৰোতা আছিলে। যি নহওক সেইজনী আছিলে মস্ত পেটুলি আৰু চাপৰ। হ'ল কি তেনেকুৱাতে আমি ফুৰি আছোঁ, আহিল নহয় বাছখন দেখিয়ে মানে পাছফালৰ পৰাহে আহিছে, তেওঁ আগলৈ ডেড দৌৰ, এনেকৈ দৌৰিছে গৈ পেলাই বেচেৰীজনী এনেই পেটুলা মানুহ শকত-আবত ধুমকৈ পৰিলগৈ নহয় ওজত খাই পেলাই। আমিও পিছে ডেড দৌৰ। বোলো কি হ'ল বোলে, এই তহঁতে গম পোৱা নাইনে বোলে পাছফালৰ পৰা চাচোন বাছ এখন আহি আছে। আমি দেখোঁ বাছ একো নাই। মই বোলো আপুনি হ'ল বোলে এনেকৈ দৌৰিব লাগেনে? কৈছে নহয়, কেনেবাকৈ যদি কৰোণা মোৰ গাত লাগে কি হ'ব বাৰু, মইতো একদম আকৌ কিবা 14 দিন থাকিবগৈ লাগিব সিহঁতৰ জিম্মাত, আৰু মোৰ ল'ৰা ছোৱালীকেইটাই কেনেকৈ চলিব বাৰু, চিন্তা কৰোঁ নহয় জানো, সেইকাৰণে মই দৌৰিছোঁ। বেচেৰীজনীয়ে শাৰীখন দাঙি চাওঁ, আঁঠু দুটাত চালগৈ তেজ বিৰিঙি ওলাইছে।